হাই হেল্ল' দোস্ত ৱেলকাম টু মাই আছাম। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰো ভাল বৰ্তমান। ভাল মানে এইকেইদিন গৰম আৰু কিমান গৰম আৰু জানিছেনে? গৰমত কীটৰ অৱস্থা বেয়া হৈ গৈছে। 2-3 দিন বেয়া এনেকুৱা গৰম দিছে, কিন্তু আজি ৰাতি আকৌ বৰষুণ দি দিলে। কিন্তু আমাৰ ইয়াত আকৌ বৰ ডাঙৰ কথা, বৰষুণটো মানে অকণমান পৰিব নাপায়, কাৰেণ্টটো কাটেই। বেয়া দিগদাৰ সেইটো আৰু এতিয়া গৰু এৰাল দিব আহি আছোঁ এইফালে। আৰু ধাননি পিঠা কেনেকুৱা সোঁফালেও ধাননি, বাওঁফালেও ধাননি, লক্ষীৰ মাজতে জীয়াই আছোঁ দিয়াচোন। আছে হাই গাইজ, ধান উলিয়াই থকা হৈছে আৰু এতিয়া পূৰা আকৌ মাছ মানে বিগ মাছ, আকৌ আজি মাছ ধৰা ফিচাৰী। দিছ ইজ ভেৰি গুড। ফচিলে নেকি? ফচিলে নেকি? শুনা পাইছে নি? হাই গাইজ, দাদাহঁতে পূৰা মাছ ধৰি আছে আৰু মোৰ ভাগৰ এটা পাৰ্চেল আহি গ'ল। তেওঁলোকৰ পাৰ্চেলটো দিবলগীয়া আহিবলগীয়া হ'ল। মোৰ বেটিৰ কাৰণে এটা বস্তু দিছিলোঁ অৰ্ডাৰ। আপোনালোকেও দিব পাৰে, কিন্তু যাৰ সৰু ল'ৰা ছোৱালী আছে। কিনো অৰ্ডাৰ কৰিলোঁ তাকে দেখা যায়। ফাইনেলি আহি গ'ল বস্তু, একেবাৰে সৰু বস্তু, বেছি নহয়, 200 টকা। এইটো সৰু ল'ৰা ছোৱালীবিলাক লাগে যিহেতু। ক'ত লাগে কি কৰে অকণ দেখাই আছোঁ। ভালে বেটি কি এইটো লোৱা। হাই গাইজ, ছোৱালীজনী বস্তুটো দেখাই আছোঁ, ৰ'ব। অকলখনতে ৰ'ব, ছোৱালীজনী টোপনি গুচি গ'ল আৰু যিহেতু আৰু সেইকাৰণে গৰুকেইটাও আগফালে দি থোৱা আছিলে। সেইকাৰণে চাবৰ কাৰণে সেইটো ঠিক ঠাকে আছেনে নে নাই। পূৰা চাইকেল লৈ আহি আছোঁ। গৰম ভাবিব নোৱাৰা এটা গৰম, মানে কি ক'ম, এইকেইদিন মানে যথেষ্ট গৰম নে কি কয় মা? তামাম গৰম। আমাৰ বেটিৰ কাৰণে চোলা তোলা পিন্ধাই নাই, একদম পূৰা মানে গৰমত থাকিব নোৱাৰে বেটি। মানে কাৰেণ্টটো গুচি গ'লেতো শেষেই আৰু, হয় নাই? আৰু এতিয়া আমাৰ বেটিয়ে হেৰি ছিঙিব, এই মধুৰি ছিঙিবা দেই, মধুৰি ছিঙিবানে? মধুৰি ছিঙিবানে? এইটো ছিঙা ওপৰলৈ চাই খাই এইফালে চোৱা, এইফালে এইটো ছিঙা